ইয়াত এটা প্ৰজেক্ট এটা দিম বুলি কৈছে। ইয়াতে এটা ডেড বডি ওলাইছে ন, নদীলৈ নদী বান্ধ মাৰিছে, সেইকাৰণে আমি গৈ আছোঁ। সেই সোপা গৈ আছোঁ আমি চবে, চব ভাবিলে গৈ আছোঁ। সখীহঁতে হয় নহয় গৈ আছোঁ। নদী বান্ধ মাৰিছে, য'ত আমাৰ ডেড বডি এটা ওলাইছিলে সেই ঠাইডোখৰ এতিয়া যদি নেভেটো আমাৰ বহুত বিপদজনক অৱস্থাত আছে। তালৈ গৈ আছোঁ আমি। আপোনালোকক যদি পাৰোঁ তাৰ পৰা অলপ ভিডিঅ' কৰি দিম আৰু ন। চাপৰি চাপৰি গৈ আছোঁ নহয় বাইদেউ, গৈ আছোঁ ইমান ৰ'দত গৈ আছোঁ। ইয়াৰ গন্তব্য স্থান পোৱাগৈ নাই আমি। ৰ'দ মানে কাম কৰা জেগালৈ গৈ আছোঁ দেই। ৰ'দ, বহুত ৰ'দ আৰু ইমান ধুনীয়া ঠাই দেখিছেনে। দেখাই থাকিম তাৰ পৰা, আপোনালোকে চাই থাকিব। যোগিত চাপৰি কৰে নাৱৰী, সেইবোৰ কাম চলি আছে। ট্ৰেক্টৰ, JCB, এইবিলাক চৰা চাপৰি, চৰা চাপৰি হয়। তেনেকৈ ইমান ডাঙৰ চাপৰি এখন ব্ৰহ্মপুত্ৰ আমাৰ নিচেই কাষতে, সেইকাৰণে এইটো বান্ধিবৰ কাৰণে আছে। এইবিলাক ইয়াৰ পৰা মাটি উঠাই নিছে নেকি, এনেকৈ উঠাই ট্ৰেক্টৰত উঠাইছে আৰু এইবিলাক খান্দি গৈছে। JCB উঠাই আছে, সেইটো ট্ৰেক্টৰ আহি আছে। এনেকৈ কাম কৰি আছে ইয়াৰ ৰাইজে, মানে কেইখন গাঁৱৰ ৰাইজ, 3-4খন গাঁৱৰ ৰাইজে কাম কৰি আছে। এই সুঁতিটোতে ডেড বডি উটি আহিছিলে, সেইটো ডাঙৰ সুঁতি। এটা সময়ত যেতিয়া বাৰিষা হৈছিলে বহুত ডাঙৰ হৈছিলে। ইয়াত বহুত ডাঙৰ কাম এটা চলি আছে, তাকে আপোনালোকক মানে দেখাওঁ বুলি ভাবিছোঁ। এতিয়া ইয়াত কামটো চলি আছে, এই কামটো মানে আপোনালোকে নিজে কৰিছেনে, চৰকাৰৰ ফালৰ পৰা কিবা এটা এইটো সাহাৰ্য পাইছেনে, কেনেকুৱা ধৰণৰ এইটো কামটো, আৰু কি কাৰণে এই কামটো কৰিব লগা হ'ল বা এই নদী হেৰিটো বান্ধিব লগা হ'ল, তাৰ ওপৰত অকণমান কওক আপোনালোকে। হয়, এইটো বহুত ধুনীয়া মানে এটা সমস্যা আছিল। যিহেতু ভগলা গাঁও, বচা গাঁও, বিল গাঁও, নবচা গাঁও, পদুমফুলা, বালিজান গাঁৱলৈকে এই গোটেইকেইখন গাঁৱৰ এটা মানে বিশেষ সমস্যা হৈ আছিলে। গতিকে আজি বিগত বছৰবোৰত যেনেকৈ সমস্যা হৈ আছিলে, এই বছৰো বিগত সমস্যাবোৰে বেছি হোৱাত আমি গাঁওবাসীয়ে আলোচনা কৰি সম্পূৰ্ণ নিজৰ গাঁঠিধন মানে ভাঙি আমি আজি কাৰ্যসূচীটো লৈছোঁ। এইখিনি ক্ষেত্ৰত আমাৰ 2-4 এই গাঁৱৰ বাহিৰেও ব্যক্তি সহায় কৰিছে। বিশেষকৈ আমাৰ অমিতান ককাইদেউ আছে, তেনেকৈ বিপিন গগৈদেউ আছে। আমাৰ এইখন গাঁৱৰ যুৱক সুদূৰ বেংগলত মানে কৰ্মৰত শ্ৰী ললিত গগৈ যথেষ্টখিনি আমাক সহায় কৰিছে, আৰু গাঁওবাসীয়ে যথেষ্টখিনি সহায় কৰিছে। যাৰ যেনেকৈ ধৰক এখন ট্ৰেক্টৰ আছে, সেইখিনি সম্পূৰ্ণ তেওঁ মানে আমাক সহায় কৰিছে। মুখৰ ওপৰত ক'বলৈ গ'লে এই গোটেইকেইখন গাঁৱৰ প্ৰতিজন ব্যক্তি অৰিহণা ইয়াত জড়িত হৈ আছে। এইখিনি ক্ষেত্ৰত আমি চৰকাৰক দৃষ্টিগোচৰ আগতে এবাৰ কৰা হৈছিল, যদি আজিৰ প্ৰতি কোনো মানে সুফল নধৰিলে পৰৱৰ্তী সময়ত আমি চৰকাৰক এই বিষয়ত দৃষ্টিগোচৰ কৰিম আৰু অনুৰোধ জনাই আমি সমস্যাটো সমাধান কৰিব পাৰিম। ইয়াত কেইখন গাঁৱৰ মানুহে কাম কৰি আছে? সদ্যহতে 6খন গাঁৱৰ মানুহ কাম কৰি আছে, আৰু এই 6খনৰ বাহিৰেও গতিকে বিভিন্ন প্ৰান্তৰ লোক আহি আমাক সহায় কৰিছে। এইটো যে বান্ধিব লগা কাৰণ কি কাৰণে হ'ল, আমাক কি ক্ষতি কৰিছে এইটোৱে, এই হেৰিটোৱে মানে নলাই হয় এইটো নদীৰ ব্ৰহ্মপুত্ৰৰ এৰাসুতিয়ে ক'ব নহয় জানো? এৰাসুতি ঠিক নহয়, ব্ৰহ্মপুত্ৰৰ পৰা বৈ অহা উপনৈ হয়। গতিকে এই নলাটোৱে ভৱিষ্যতে ধৰক আমাৰ গাঁওকেইখনলৈ এটা ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিব, আৰু ইতিমধ্যে হৈ গৈছেই। গতিকে আমি অনাগত দিনত মানে এই মানে সমস্যাৰ পৰা সমাধান পাবৰ কাৰণে আজি এইটো ৰাইজৰ উমৈহতীয়া এটা শ্ৰমদান লোৱা হৈছে। ইয়াতে এটা ডেড বডি ওলাইছিলে, সেইটো শুনিছিলোঁ। পৰকম কুণ্ডৰ পৰা উঠি অহা ডেড বডি এটা এই নলাটোৰ ভিতৰে গৈ ভগলা গাঁৱৰ মানে সমীপতে পোৱা গৈছিলে। আপুনি কিবা ক'বনে? ৰাইজে চবেই লাগি আছে, লাগি এইটো মানে বহুত কষ্ট কৰিছে ৰাইজে। কাম কৰি আছে আপোনালোকে, এইটো সম্পূৰ্ণ পুতি দিব ন? পুতি দিব। ইমানটো কিমান বহলকৈ কৰিব আৰু?
এই 40মান হৈছে নেকি 40 মান ন হা হা 18 এইখিনিৰ পৰা এডোখৰে দিবনে অঁ এইবোৰ সকলোৱে কাম কৰি আছে প্ৰায় 6খনমান গাঁৱৰ মানুহে কাম কৰি আছে ইয়াত এইফালে চবেই কাম কৰি আছে এইফালে ৰাইজে মানে শ্ৰমদান কৰিছে আৰু যোনে যেনেকৈ পায় টকা পইচা সহায় কৰিছে কোনোবা নিজে আহি মানে কষ্ট কৰি সহায় কৰিছে যাতে এই নলাটো উৎসৱ আৰু এই নলাটোৱে যাতে আমাক কোনো ধৰণৰ অপকাৰ নকৰে 5খন গাঁও আমাৰ অঁ এই নলাটোৱে 5খন গাঁও চুই পেলাই আমাৰ ব্ৰহ্মপুত্ৰত পৰিছে সেইটোৱে আমি এই এনেকৈ যদি কৰি দিওঁ আমাৰ এইফালে পানী অহাটো বন্ধ হ'বনে বন্ধ হ'ব চিঞৰ এইটো বন্ধ হ'ব আৰু আগলৈ আমাৰ বিধায়কৰ আজি কথা পতা হৈছে ফোনযোগে বিধায়কেও কথা দিছে ইয়াত এটা প্ৰজেক্ট এটা দিম বুলি কৈছে পাকোপাইন মাৰিবৰ কাৰণে তেখেতে ধৰিব পৰহি গৈ আমি আলোচনা কৰিম অঁ এনেকৈ কাম চলি থকা হৈছে অঁ আপুনি কিবা ক'বনে এইটো কাম কৰাৰ ওপৰত কিন্তু কম নিজৰ আৰু শ্ৰমদান নিজৰ ট্ৰেক্টৰ নিজে শ্ৰমদান দিছোঁ অঁ ট্ৰেক্টৰ আনিছে আপোনাৰ ট্ৰেক্টৰ আহিছে ঠিক আছে ধন্যবাদ যোনে যেনেকৈ পায় যাৰ যি গাড়ী আছে কোনোবা তেল দিছে কোনোবা নিজে হেৰি কৰিছে সি এনেকৈ চবেই কৰা হৈছে দেখিছে বহুত ডাঙৰ এইটো এই নদীৰ এৰিয়া নদীত কেলৈ দিছ জেংখিনি প্ৰেছাৰ নপৰিব কাৰণে কলগছ তেতিয়া ভাল হ'ব অঁ গম পাইছোঁ যেনেকৈ পাই আছে আৰু গছৰ তলত গাড়ী কোনোবা গাড়ী ঘোঁৰা লৈ চব আহি গৈছে যোনে যেনেকৈ পাই কষ্ট কৰিছে আৰু হাতে হাতে দা পঠালে কাম কৰি আহিলেগৈ কাম কৰি আহি মানে এতিয়া অকণমান জিৰণি লৈছোঁ আৰু ইতিমধ্যে আমাৰ এতিয়া দুপৰীয়া খাদ্যটো আৰম্ভ হ'ব অকণমান পাছতে জিৰণি আৰু কাম আৰম্ভ হ'ব আমাৰ এতিয়া কথাটো হ'ল মেইন কথাটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো ফাটি অহা সুঁতি সেই ফাটি অহা সুঁতিটো যিটো আমাৰ বচাগাঁও ভবলা পদুমফুলা আদি কৰি যিখিনি আমাৰ মানে নষ্ট কৰিছে সেই পানীটো সেইখিনি আমি বন্ধ কৰিবলৈ আজি গোটেই ৰাইজে সহযোগ কৰি মানে ট্ৰেক্টৰ মানে আজি এইখনে নদী এইটোৱে সুঁতি এইটো এইফালৰ পৰা পানী এনেকৈ সোমায় অনিছা ইমান যে কষ্ট কৰিলে এতিয়া বালিত ভাত খাইছে কেনেকুৱা লাগিছে বাৰু ইণ্টাৰেষ্টটো বেলেগ ন ইণ্টাৰেষ্ট হয় ন
গধূলিলৈকে কাম চলি আছে হয় নাই টেক্স হোৱাই নাই এতিয়াও বহুত বাকী আছে কাম কৰিব আৰু কিমান সময় চলিব কাম আৰু প্ৰায় 2 ঘণ্টামান গধূলিলৈকে চলিব আৰু ন এইটো সম্পূৰ্ণ কৰিবনে হয় মেইন নদীখনে এই নলাটোৱে ধৰি লওক বহু বছৰৰ পৰা ধৰি লওক এই আজি এই চন্দ্ৰান কাৰ্যটোৱে নলাটো বান্ধৰ বিষয় চৰকাৰী পদ্ধতিৰ বিষয়ে মানে খুব ভাল চৰকাৰী পক্ষক এইটো অনুৰোধ জনাম অন্ততঃ এবাৰ আহি পেলাই এই জেগাডোখৰ পৰিদৰ্শন কৰক যি পাৰে সহায় কৰিবলৈ আহক তাকেই কওক কোনো অহা নাই এতিয়ালৈকে কোনো অহা নাই ভোটৰ সময়ততো আহে এনেকুৱা সময়ত আহিলে ভাল পাম নদী এইটো এই নলাটো এতিয়া ওপৰত বন্ধ কৰি দিয়া হৈছে এনেকৈ এইটো বাৰিষা দিনত বহুত ডাঙৰকৈ পানী হয় ওপৰলৈকে উঠে এই সুঁতিটোৱে ওপৰত বন্ধ কৰি দিয়া হৈছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে চৰকাৰ কৰ্তৃপক্ষই এই ভিডিঅ'টো দেখা পায় ধন্যবাদ